নেপায় বল জানো বল হে ঐ ল'ৰা আজি কিন্তু কঁঠালটো খাই মজা লাগিলে এই নকবি আৰু ভাল লাগিলে বাৰু কিন্তু আঠা অকমান বেছি আছিলে আৰে বতৰৰ ফল যদি তই বতৰত নাখাও কি খাবি হে সেইটো হয় বাৰু অসমীয়াত এষাৰ গানেই আছে নহয় কঁঠাল খাবলে ভয় আঠা লাগে বুলি আৰু যদি আঠা লাগে বুলি কঁঠাল খাবলে ভয় লাগে কঁঠাল চুৰ কৰ কেলে লোকৰ বাৰীয়ে বাৰীয়ে ক'ত লিখা আছে অ তোৰ বাৰী কঁঠাল বুলি আৰু তই দেখিছিলে নেকি তোৰ চকুৰে তোৰ বাৰীত যে কঁঠাল চুৰ কৰিছো আমি দেখা নাই কিন্তু গাঁৱৰ মানুহে দেখিছে নহয় আৰু আমাৰ এই গাঁওখনত এইবোৰ বস্তু চুৰ কৰা মানুহ তহঁতি দুটাই আছ চবেই জানে কঁঠাল চুৰ নকৰিহে পাৰিছো তহঁতৰ ঘৰৰ কঁঠালকেইটা দেখিবলৈহে ধুনীয়া ভিতৰি পকীয়া তোৰ নিচিনা আৰু তহঁতৰ বিকাশহঁতৰ যে আমদাল সিদিনা গৈছিল আমি গোটেইবোৰ পকীয়া কথা ক'ব আহে হ'ব দে চিঞৰিব নালাগে এতিয়া চোৰৰ মাতটান বুলি ধৰা পৰিছেতো ঐ ইহঁতি যদি চুৰে কৰা নাই পুকীয়া বুলি কেনেকে গম পালে ইহঁতি আৰু সেই পকীয়া বস্তুকেইটা খাবলৈকে আকৌ ওৰ বাৰী তোৰ বাৰীত ঢাপলি মেলি থাকে তহঁতৰ লাজ নালাগে হা